নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। মই আজি আকৌ আহিছোঁ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক কিবা এটা দেখাম বুলি আহিছোঁ, যিটোৰ পৰা মানুহে বহু ক্ষেত্ৰত উপকৃত হৈছে। ব'লকচোন তেতিয়াহ'লে আপোনালোকে আগলৈকে ভিডিঅ'টো দেখাই যাওক সকলোখিনি। এইটো হৈছে মেইন হেল্থ কেয়াৰ চেণ্টাৰটোৰ বাহিৰৰখিনি। মই আপোনালোকক বাহিৰৰ পৰা ভিতৰলৈকে সকলোখিনি দেখাই যাম। ইয়াতে ডক্টৰ ধনজিত দাস নামৰ ডক্টৰ এজন বহে। মানে সোমবাৰৰ পৰা শনিবাৰলৈ দুপৰীয়া 2টামানৰ পৰা বহে, আৰু এনে দেওবাৰৰ দিনটো একদম ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তেখেতক পোৱা যায়। এই চেণ্টাৰটোৰ নাম হৈছে নৱজীৱন ডায়েগনষ্টিক চেণ্টাৰ। এই চেণ্টাৰটো আছে ওদালবাৰীত, বাক্সা ডিষ্ট্ৰিক্টত। এতিয়া মানে বেমাৰ হ'লে মানুহ নলবাৰীলৈকে যাব নালাগে, যিহেতু ওদালবাৰীতে হৈছে। মানুহবোৰ বহুত ক্ষেত্ৰত উপকৃত হৈছে। ওচৰতে মানে কিছুমানৰ গাড়ীৰ ভাড়া কিবা কিবি বহুত প্ৰব্লেম আহি পৰে, সেইকাৰণে এতিয়া ওচৰত হৈ বহুতখিনি ভাল হৈছে, মানুহৰ সুবিধা হৈছে। মেডিকেলখন ডাঙৰ কৰিব আকৌ, এতিয়া ৰুম বনাই আছে। এইখিনি বাৰু কিয় ক'ব পাৰিছোঁ মই আপোনালোকক পিছত ক'লে বুজিব। এইখন হৈছে তেখেতসকলৰে ফাৰ্মাচী, সঞ্জীৱনী মেডিকছ। তেখেতসকলৰে হয় ফাৰ্মাচীখন। ইয়াতে সকলো ধৰণৰ প্ৰয়োজনীয় বস্তু ঔষধবোৰ পোৱা যায়। এই ফাৰ্মাচীখন নতুনকৈ আৰম্ভ কৰিছে, কিন্তু চেণ্টাৰটো আৰম্ভ হ'ব প্ৰায় 1 বছৰে হ'ল। ফাৰ্মাচীখন এতিয়া নতুনকৈ আৰম্ভ কৰিলেও প্ৰয়োজনীয় সকলোখিনি তেখেতসকলে আনিছে। এনেকৈ ইয়াতো এনেকৈ বাইদেউ এজনী থাকে। এই দাদা দুজনে লেবত কাম কৰে, ইয়াতে বহি আছে এতিয়া। এইফালে ভিতৰলৈকে আৰু এটা ৰুম আছে। ৰুমটোত চিট আছে 3খন। ইয়াতে মানে মানুহবোৰক চেলাইন বেজী এইবোৰ দিয়ে। এতিয়া মই আপোনালোকক দেখাম ৰিচেপশ্যন। ইয়াতে পেচেণ্টবোৰ বহে। এতিয়া যিহেতু মই দিনতে ভিডিঅ' বনাইছোঁ, সেইকাৰণে পেচেণ্ট অহা নাই। ডক্টৰ অহা টাইমত পেচেণ্টবোৰ আহিব। এইফালে এনেকৈ ৰিচেপশ্যন। ইয়াতে ডক্টৰ ঘৰৰে ল'ৰা এজন বহে, মানে ভাইটি এজন। এইটো হৈছে ডক্টৰৰ ৰুম। এইটো ৰুমত আল্ট্ৰাচাউণ্ডো কৰে। ইয়াতে ডক্টৰজন বহে। ইয়াতে এগৰাকী বাইদেউ থাকে। এতিয়া ডক্টৰজন অহা নাই, যিহেতু বাইদেউগৰাকীও অহা নাই। ইয়াতে এনেকৈ আল্ট্ৰাচাউণ্ড কৰে। ডক্টৰজন আহিলে বাৰু মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেকৈ কি পৰীক্ষা কৰে। এইফালে আছে লেবটো। ইয়াতে মানে সকলো ধৰণৰ পৰীক্ষাবোৰ ইয়াতে কৰা হয়, সকলো টেষ্ট ইয়াতে কৰা হয়। ইয়াতে এনেকৈ মেচিনবোৰ আছে। এতিয়া ভাইটি দুজন বাহিৰত আছে। ভাইটি দুজনক মই পিছত বাৰু বুজাই দিব ক'ম ক'ত কেনেকৈ কি কৰে। এতিয়া মানে থুলমূলকৈ মই লেবটো দেখাম আপোনালোকক। পিছত ভাইটি দুজনক সুধিম ক'ত কেনেকৈ কি কৰে। বাৰু আপোনালোকে আগলৈকে মোৰ ভিডিঅ'টো চাই থাকিব। এনেকৈ মেচিনবোৰ ৰাখি থোৱা আছে ইয়াতে। এইটো ৰুমত মানে অনলি টেষ্টবোৰ কৰা হয়। সকলো ধৰণৰ টেষ্টে কৰে, চুগাৰ, থাইৰয়ড, ব্লাড, চব মানে ইয়াতে কৰে আৰু। এতিয়া মানে লেবটোত কেনেকুৱা ধৰণৰ পৰীক্ষা হয়, কেনেকৈ কি হয়, লেবত কাম কৰা ল'ৰা মানে ভাইটি দুজনে ক'ব। বাৰু এতিয়া ভিডিঅ'টো আগলৈকে লৈ যাওঁ লেবলৈকে। তেওঁলোকে মানে বুজাই দিব ক'ত কেনেকৈ কি কৰে। ব'লকচোন তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। ক'ব ভাইটি দুজনে ক'ত কেনেকৈ কি কৰে। ব'লক তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। এয়া আহি গ'ল এজন ভাইটি।
তে ভাইটিজনে বুজাই দিব কোনটোত কেনেকৈ কি কৰে। এইটো বায়োকেমিষ্ট্ৰি মেথড বুলি কয়। বায়োকেমিষ্ট্ৰি যিখিনি এইটো বায়োকেমিষ্ট্ৰি আৰু বায়োকেমিষ্ট্ৰিৰ লগত চেম একেই হয়। কামবিলাক একেই, এইটো কোম্পানীটো বেলেগ বেলেগ এইখিনি। তাৰপিছত এইটো এলাইজেন তুমি কিবা ক'বা ডাক্তৰ? তুমি বা কি কৰি আছা বুজাই দিলে ভাল আৰু। এইটো হৈছে অভেন, তাৰপিছত এইটো ইনকুবেটাৰ, এনেকৈ আৰু মেচিনবোৰৰ নাম ইয়াতে। তোমাৰ ইয়াতে চেভেনৰ যি ব্যৱহাৰ কৰা হয় সেইটো মিক্সিং কৰা হয়। তাৰমানে কি তোমাৰ যিখিনি ইয়াতে ব্লাডাৰী CBC এইবিলাক ইয়াতে কৰা হয়। এইটো হৈছে ECG মেচিনটো, ইয়াতে হাৰ্টটো চেক কৰা হয়। এতিয়া ছাৰে মানে ক'ব অলপ মানে মেচিনটোত কেনেকৈ আল্ট্ৰাচাউণ্ড কৰা হয় সেইখিনি। এইটো হৈছে মেচিনটো খুবেই ভাল, আধুনিক আৰু এই বিভিন্ন ৰকমৰ এইবিলাক প্ৰব বুলি কয়। হয়তো বহুতে গম পোৱা নাই আদালবাৰীত এই চেণ্টাৰখন হোৱা। ছাৰজন বহুত ভাল, সকলোৱে আহিব, ছাৰৰ লগত কথা চথা পাতিও ভাল পাব, ছাৰজন বহুত ফ্ৰী। আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু যিসকলে এতিয়ালৈকে গম পোৱা নাই যে আদালবাৰীত এনেকুৱা এটা অনুষ্ঠান হৈছে তেখেতসকলে গম পালে মোৰ ভিডিঅ'টোৰ জৰিয়তে। আৰু এতিয়া মানে আল্ট্ৰাচাউণ্ড কৰিব বা সৰু সুৰা কিবাকিবি পৰীক্ষা কৰিবৰ কাৰণে নলবাৰী, গুৱাহাটী বা পাঠশালা এইফালে যাব লগা নহয়, এতিয়া আদালবাৰীতে কৰিব পাৰিব। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই বহুত উপকৃত হ'ব আৰু ভাল পাব। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদিহে আজি প্ৰথমবাৰ মোৰ চেনেললৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই থৈ দিব। তেতিয়াহে মোৰ সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাব আৰু মোৰ নতুন নতুন ভিডিঅ'বোৰ চাব পাৰিব। আজিলৈকে বাৰু ইমানখিনিয়ে, বাই বাই।